আৰু বিপুল সোণোৱাল সকলোৱে চিনি পায় আমাৰ উদীয়মান সাংস্কৃতিক প্ৰেমী আৰু মণিকান্ত সোণোৱাল আমাৰ সকলোৰে ককাই ভাইৰ মাজত থকা এজন ব্যক্তি। সেইখিনি সময়ত আমি তেখেতসকলৰ যিখিনি উপলব্ধ অভিজ্ঞতা সেই উপলব্ধ অভিজ্ঞতাখিনিক মিশ্ৰিত কৰি তেওঁলোকে কিছু আমাক সেই দিনৰ তেওঁলোকৰ বিহু আৰু এই দিনৰ আমাৰ বিহু তাৰ এটা সংমিশ্ৰণ ঘটাব আৰু আমি পৰিৱৰ্তিত এটা ৰূপ দেখাব পাৰোঁ। কিন্তু যিহেতু গোটেইকেইজনে আমাৰ সমিতিৰ মাজতে অকণমান উৎসাহ উদ্দীপনাৰে উপভোগ কৰোঁ। ইয়াতে মই কৈছোঁ আমাৰ এয়া মোমবাতিটো লৈ আছে, এই গুৰুৱে লৈ আছে ঢোলটো আৰু গতিকে বাকী বাইদেউহঁতে দুগৰাকী বাইদেউ সুন্দৰভাৱে নাচিব আৰু অলপ কণ্ঠশিল্পী